অ' ছাৰ মোক এৰি দিয়ক না, মোক থানাত সোমোৱাই নথ'ব। মই থানাত সোমাই থাকিলে মোৰ ঘৰ কেনেকৈ চলিব ছাৰ? মোক এৰি দিয়ক ছাৰ। চুপ একদম চুপ থাক। এখন দোকানতে এক ৰাতিত তই দুবাৰকৈ চুৰ কৰিব গৈছ, তোক এৰি দিব লাগে। তই এখন দোকানতে দুবাৰ চুৰ কৰিব গ'লি যে। অ' ছাৰ, মই সেইখন দোকানত এবাৰহে চুৰ কৰিব গৈছিলোঁ। চাল্লা কুকুৰ, কথা ক'ব আহিছ? দোকানৰ মালিকে CC কেমেৰাত দেখাইছে তই দুবাৰ চুৰ কৰিব গৈছ। অ' ছাৰ, মই আপোনাক সঁচা কথা কৈছোঁ। মই চুৰ কৰিব দোকানত এবাৰেই সোমাইছিলোঁ। পাছত মোৰ মানুহজনীয়ে শাড়ীখন পচন্দ হোৱা নাই বুলি কোৱাত দ্বিতীয়বাৰ মই সেই শাড়ীখন চেঞ্জ কৰিবহে গৈছিলোঁ। কি চুৰ ঔ তই? গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ষ্টুডেণ্টছ। তোমালোকৰ এক্সাম আহি পালেহিয়ে। এইবাৰ তোমালোকে এক্সাম দিয়াৰ আগত তোমালোকৰ গ্ৰুপবিলাকৰ ৰিপৰ্ট লাগিব। সেইকাৰণে এতিয়া তোমালোকে গ্ৰুপবিলাক যদি কৰা আছে কোৱাচোন। কণী, তোৰ গ্ৰুপ কি কচোন? ছাৰ, মোৰ গ্ৰুপ দুটা। কি কণী, তোৰ গ্ৰুপ দুটা? কি? ছাৰ, এটা গ্ৰুপ হ'ল অক্ষয় কুমাৰ ফেন ক্লাব আৰু এটা হ'ল অল আছাম অকিয়েন্স ফেন ক্লাব। এই চাল্লা কুকুৰ, তোক হোৱাটছআপ গ্ৰুপৰ কথা সোধা নাই, ব্লাড গ্ৰুপৰ কথা সুধিছোঁ। ব্লাড গ্ৰুপ ক। এই কালিয়া, তই কচোন, যিয়ে কাণেৰে শুনা নাপায় তাক আমি ইংৰাজীত কি বুলি ক'ম? গুটি, বৰ বেলেগ প্ৰশ্ন কৰিলি হা। মই হ'লে নাজানো দেই। কণী সোধ। কণী, তই পাৰ যদি কচোন। যিয়ে কাণেৰে শুনা নাপায় তাক আমি ইংৰাজীত কি বুলি ক'ম? আৰে যি বুলিয়ে নকওঁ, সিনো ক'ত শুনা পাব? আপুনি অফিচৰ পৰা কিমান সময়ত আহি পালে? অফিচৰ পৰা আহি পোৱা মোৰ 2 ঘণ্টাই হ'ল। তুমি ইমান সময় ক'ত আছিলা? ক'ত গৈছিলা? মই এই শইকীয়ানীৰ লগত শ্বপিং মললৈ গৈছিলোঁ। এই কৰোণা ছিজনত শ্বপিং মলত গৈছা? কি ল'লা? ব্লাউজ এটা, চেণ্ডেল এযোৰ আৰু 20-22টামান চেলফি ল'লোঁ। গুটিও, তোক কিন্তু সঁচাই কৈছোঁ, আৰু নোযোগাবি কিন্তু, একদম কাণ চান ফালি দিম। আজিৰ পৰা তই মোক জোগাই নাথাকিবি, নহ'লে ভুকু মাৰি নাকৰ অঙা ভাঙি দিম। তই পাৰিবি, মাৰচোন মাৰ। তই আগে মাৰি লচোন, তাৰপাছত দেখাম নহয়। আজি স্কুল ছুটি হ'লেই তোক ধৰি লওঁ ৰাস্তাত। ঐ ছাৰ আহিব এতিয়া, তহঁতে কি কাজিয়া লাগি আছ? এইটোক চাচোন, মোক কণী বুলি জোকাই থাকে, আৰু তই যে মোক গুটি বুলি জোকাই থাক। আজি স্কুল ছুটি হওক ৰ। ছাৰ আহিছে, মনে থাক। কি হ'লো? তহঁত দুটাই কিয় কাজিয়া লাগি আছ? ক্লাছত যে কাজিয়া লাগিব নাপায়, জাননে নাই? কণী, তই জাননে নাই ক্লাছত যে কাজিয়া লাগিব নাপায়? জানো ছাৰ। জানো ছাৰ মানে? ক্লাছত কিয় কাজিয়া লাগিব নাপায় কচোন? কাৰণ পৰীক্ষা হলত কাৰ লগত বহিব লগা হ'ব পাৰে ঠিক নাই। মই চেম্বাৰত 10টা বজাত বহিম। আপুনি কাউণ্টাৰত নামটো লিখাই ৰাখক, মই গৈ আছোঁ। ফালা, আজি তোৰ ৰিজাল্ট দিছিল নহয়, কি হ'ল ৰিজাল্ট? পাপা, ৰিজাল্ট ভাল, 6টা ছাবজেক্টতে লেটাৰ পাইছোঁ। চাব্বাছ মোৰ ল'ৰা, পাৰ্চেণ্টেজ কিমান? 95 পাপা। গুড। এতিয়া কি পঢ়িম বুলি ভাবিছা? পাপা, মই আপোনাৰ নিচিনা ডক্তৰ হ'ব বিচাৰোঁ, সেইকাৰণে ডক্তৰেই পঢ়িম বুলি ভাবিছোঁ। হয় নেকি? মই আকৌ তোক ইঞ্জিনিয়াৰিং পঢ়াম বুলিহে ভাবিছিলোঁ। নাই পাপা, মই বেলেগ একো নপঢ়োঁ, মই ডক্তৰেই পঢ়িম আৰু ডক্তৰ হ'ম। ডক্তৰ হৈ মই কৰোণা ঔষধ আৱিষ্কাৰ কৰিম পাপা। নাপায় শুন, নাপায়। যাৰ কাৰণে তই আজি ইমান নম্বৰ লৈ পাছ কৰিছ, তাৰ লগত বিশ্বাসঘাতকতা কৰিব নাপায়। अरे कहना क्या चाहते हो? ছাৰ আহি পালে? মই অলপ আগত আপোনাক ফোন কৰিছিলোঁ। হয় নেকি? আপুনিয়ে ফোন কৰিছিলে? আপোনাৰ অসুবিধা কি হৈ আছে কওকচোন? ছাৰ, মই সদায় ৰাতি সপোনত বান্দৰে ফুটবল খেলা দেখোঁ। এইটো দেখোন বৰ সাংঘাতিক বেমাৰ। ৰ'বচোন, মই মেডিচিন দুটা লিখি দিওঁ। এইয়া লওক, মই মেডিচিন দুটা লিখি দিছোঁ। ৰাতি ভাত খোৱাৰ আগত এটা খাবা আৰু ভাত খোৱাৰ পাছত এটা খাবা। এনেকৈ এসপ্তাহ খাই চোৱাচোন। ছাৰ, মেডিচিন দুটা আজিৰ পৰাই খাব লাগিবনে?
অঁ আজিৰ পৰাই এসপ্তাহ কণ্টিনিউ কৰা। ছাৰ কাইলৈ পৰা খালে নহ'বনে? হ'ব, কিন্তু আজিৰ পৰা কিয় নোখোৱানো? ছাৰ আজি ৰাতি মানে বান্দৰবিলাকৰ ফাইনেল খেলখন আছে। No, 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 no.